Rakshinhura Man and Tal.
दयकी नंदना অধৰ্মৰ প্ৰভাৱ বৃদ্ধি পায় তেতিয়াই সাধুসকলৰ ৰক্ষাৰ্থে নানা ৰূপে পৃথিৱীত অৱতাৰ ধাৰণ কৰি দুষ্টক দমন কৰি শান্তি ধৰ্ম সংস্থাপিত এই ভাৰতভূমিত শান্তি স্থাপন কৰা এতিয়া আমাৰ প্ৰধান কৰ্তব্য। তাৰ বাবে আগন্তুক এখন মহাযুদ্ধ অৱশ্যম্ভাৱী। অৱশ্যে দ্ৰৌপদীৰ বস্ত্ৰখনে এই মহাযুদ্ধ কৰিলে নিশ্চিত। নাৰী কৰা অপমান কদাপি সহ্য কৰিব নোৱাৰো আমি। কাৰণ নাৰী হ'ল মাতৃ, নাৰী হ'ল শক্তি। অন্যহাতে মোৰ প্ৰিয় ভক্ত পাণ্ডুপুত্ৰগণে অন্যায় কাহানিলত হৈ পৰাজিত বনবাসে কৰিলে নহয়। শকুনি গৌমণ্ডনাত আৰু বৰ্ণৰ বাই সমৰ্থন দুৰ্যোধন দুঃশাসনাতে অতিকে উদ্ধৃত। দ্ৰৌপদীৰ বস্ত্ৰখনে কলংকিত অধ্যায়। যদি সেই কলংকিত সভাত যাজ্ঞসেনীক আমি বস্ত্ৰ নকৰাহেঁতেন দান, প্ৰচণ্ড বিপৰ্যয় সূচনা হ'লহেঁতেন কৌৰৱ সভাত। লাঞ্ছিতা অপমানিতা দ্ৰৌপদীও আজি বনবাসী পঞ্চস্বামীৰ লগত। কৃষ্ণৰ এই অপমানৰ যথেষ্ট মূল্য সময়ত কৌৰৱে সোধাব লাগিব। দ্ৰৌপদীক কৰা অপমানৰ কথা কেতিয়াও নাপাহৰে পঞ্চভূতৰে, বিশেষকৈ নাপাহৰে বিৰিবিকুদৰে। আজি দুৰ্যোধনে অশ্বমেধ মহাযজ্ঞৰ কৰে আয়োজন। কিন্তু কৃষ্ণ সত্য নাথাকে স্থানে তাৰ কৰ্ম নহয় কঠোৰ। কাৰণ আমি এই কৃষ্ণ, আমি সত্য, আমি জগতৰ কাৰণ।
সত্যাশ্রয়ী মানব করুণ করম Hallelujah.